নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এখন নতুন ফাৰ্মত আছোঁ, যিখন ফাৰ্মত এখেতে আমাৰ এই খুৰাজনে এই বৰবৰুৱা অঞ্চলৰ কাকতি গাঁও বুলি কয় ন, ইয়াতে গাহৰি ফাৰ্ম বনালে আৰু বনাই মেলি ইয়াতে গাহৰি ফাৰ্ম মানে গাহৰি পালন কৰি আছে তেখেতে। নতুনকৈ আৰম্ভ কৰিছে আৰু এইটো ঘৰটো আপোনাৰ এনেকৈ বনাই লৈছে, মাজতে এটা দেখিছোঁ আপোনাৰ কৰিডৰ আছে আৰু এতিয়া দুই চাইডে বনাই লৈছে। তো আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে কেনেধৰণে মানে ফাৰ্মখন আৰম্ভ কৰিছে আৰু কিমান খৰচ হৈছে এই ফাৰ্মখন বনাওঁতে, আৰু কিমান টকাৰ পৰা আৰম্ভ কৰিছে বা কেনেকুৱা ধৰণৰ সুবিধা পাইছে, তেখেতে কেনেকৈ কৰিম বুলি আগলৈ মানে ভৱিষ্যতে কেনেকুৱা কৰিম বুলি পৰিকল্পনা আছে। তো সেই বিষয়ে তেখেতৰ লগত কথা পাতিম। আহক আমি তেখেতৰ পৰা ধৰা আপোনাৰ নামটো আৰু ঠাইডোখৰ জনাই দিব। এই ঠাইডোখৰৰ নাম আমাৰ কাকতি গাঁও, বৰপথাৰ কাকতি গাঁও, আৰু মোৰ নামটো হৈছে বুদ্ধি নাৰায়ণ। তো ইয়াতে আপুনি এই গাহৰি ফাৰ্মখন যে মই যিটো দেখিছোঁ, আপুনি ইমান এটা আপুনি যিহেতু ৰিটায়াৰ্ড পাৰ্চন নহয় জানো, আপুনি শিক্ষকতা কৰিলে, শিক্ষকতা কৰাৰ পিছত ৰিটায়াৰ হোৱাৰ পিছতো যে আপুনি এই ফাৰ্মৰ প্ৰতি মানে ধাউতিটো আছে আপোনাৰ, তো মানে এই বস্তুটো আপুনি উৎসাহটো ক'ৰ পৰা পায়, মানে ক'ৰ পৰা পায়? আচলতে আগৰ পৰাই আমাৰ পৰিকল্পনা আছিলে যে আমাৰ যুৱ চামক লৈ আমি মানে কিবা এটা কৰিব পাৰোঁ। সেইটো আমি সুবিধা পালোঁ কাকতি হেৰি আমাৰ ওচৰতে থকা লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰা তেওঁলোকক আমি এখন আবেদন জনাইছিলোঁ DC থ্ৰুৱেদি যে আমাক মানে এনেকুৱা এটা স্কিম দিব নোৱাৰে নেকি। তেতিয়া মানে তেওঁলোকে এইটো আমাৰ ৱেলফেয়াৰ স্কিম মানে আছে, গতিকে আপোনালোকক এটা মানে দিব পাৰিছে, মানে এনেকুৱা এটা স্কিম বনাম, মানে 20 লাখ এটা টাৰ্গেটৰ এটা স্কিম। তো এই স্কিমতে মানে আমি পাই মানে সুখী হৈছোঁ। গতিকে আমি প্ৰজেক্টটো আগুৱাই নিবৰ কাৰণে আমাক মানে এনেকুৱা ধৰণৰ এটা স্কিম মানে আমি বনাই পেলাই দিলোঁ তেওঁলোকক, মানে ব্ৰইলাৰ, ছাগলী আৰু গাহৰি। তো তিনিটা ফাৰ্ষ্ট টাইম আমাক দিলে মানে হেৰি ঘৰ বনাবলৈ কাৰণে। তো এইখিনি আমি প্ৰায় গাহৰি গঁৰালটো আমি প্ৰায় 5 লাখ টকামান মানে খৰচ কৰি গঁৰালটো কৰিলোঁ। তাৰপিছত সেই লগতে ব্ৰইলাৰ ফাৰ্মটো আমি কৰিলোঁ আৰু ছাগলী ফাৰ্মটো তেনেকৈ আমি মানে 50 জনৰ কামখিনি শেষ কৰিলোঁ। ইতিমধ্যে আমাক মানে আৰু নেক্সট মানে আমাৰ পইচাটো দিব, মানে পোৱালি কিনিবৰ কাৰণে পইচাটো দিব, কিন্তু আমাৰ নিজৰ স্বইচ্ছাৰে আমি মানে কেইটামান গাহৰি আনি বৰ্তমান আৰম্ভ কৰিছোঁ আৰু যে পুহিবৰ কাৰণে। এতিয়া আমি মানে মাইকী ল'লোঁ প্ৰায় 6জনী, আৰু আমাৰ মতা আছে মানে এটা পাঠা আৰু 3টামান খাচী মানে কৰি ৰাখিছোঁ। আৰু ইয়াৰ পৰা আমি এতিয়া গম পাইছোঁ যে এই গাহৰিকেইটাই মানে যেতিয়া পোৱালি দিব, পোৱালি মানে আমি এনেই এটা টাৰ্গেট লৈছোঁ আৰু 6জনী গাহৰিয়ে প্ৰায় 10টাকৈ হ'লে 10টা পোৱালি আমি পাম বুলি আমি অনুমান কৰিছোঁ। আৰু তেনেকৈ মানে আমি ফাৰ্মখন আগুৱাই লৈ যাম বুলি আমি এই ফাৰ্মখন বনাওঁতে মানে আপোনাৰ মুঠ মানে আপোনাৰ গাহৰি ফাৰ্মখন বনাওঁতে মুঠ 5 লাখ মান টকা খৰচ হ'ল। ফাৰ্মখন আপুনি 1, 2, 3, 4, 14টা আপুনি কেবিন বনাইছে, দুই চাইডে 2 মিটাৰ থাকে নহয় জানো? মাজতে আপোনাৰ যিটো কৰিডৰ দিছে, কৰিডৰ দি আপোনাৰ আৰু দৰ্জা দিছে, গ্ৰিলৰ দৰ্জা ভাঙিব নোৱাৰিব, আৰু দানা চানা দিব বা পানী দিবৰ কাৰণে যাবৰ কাৰণে বা চাফা কৰিবৰ কাৰণে যাবৰ কাৰণে এই গ্ৰিলবিলাক আছে। আৰু আপুনি ওপৰত দিছে গোটেইখিনি, আৰু কৰিডৰটো মানে যাবলৈ ওলাই যাব পৰা দৰ্জা আৰু বেক চাইডে ইয়াৰ মলখিনি মানে ওলাই যাব, মলখিনি ওলাই যাবৰ কাৰণে আপোনাৰ এনেকৈ হেৰি আছে ফুটা কৰি দিছে, ড্ৰেইন আছে ৰেডিটো চাইডৰ বাহিৰে, মানে আমি পানী মাৰি দিওঁ, পানী মাৰি মানে এইফালে পুখুৰীত পৰে, মানে যিখিনি মল আছে তাত মানে সেইকাৰণে ইয়াত জেগাটো কন্ধ ওলাব। এতিয়া তেখেতে বৰ্তমান আৰম্ভ কৰিছেহে, জাষ্ট মানে 4-5 মাহমান হৈছে, পোৱালিখিনি আনিছে গাহৰি পোৱালিখিনি। আৰু
এই 4-5 মাহত আপুনি যে কামখন কৰিছে বা দানা কেনেকুৱা ধৰণৰ খুৱাই আছে গাহৰিবিলাকক বা কেনেধৰণে পৰিচৰ্যা কৰি আছে এইখিনিকে অকণমান জনাব। দানাটো আমি ফাৰ্ষ্ট টাইম মানে প্ৰায় 2-4 মাহলৈকে আমি মানে বজাৰত কিনা দানা খোৱালোঁ, কাৰণ ইয়াৰ মানে এটা ষ্টেং ল'বৰ কাৰণে। সেইটো খোৱাৰ পিছত আমি আকৌ মানে এতিয়া বেলেগ এটা হেৰি লৈছোঁ, দানা আৰু তুঁহগুৰি দুয়োটাই মিক্স কৰি মানে এটা এই মগটো দেখিছে, এটাক এক মগ কৈ দিওঁ আৰু 3টা থাকিলে 3 মগ দিওঁ। দানা আৰু তুঁহগুৰি মিলাই দিছোঁ। প্ৰজাতিৰ মানে আপুনি আনিছে ব্ৰিডবিলাক কি হয় কি হেম্পশ্বায়াৰ নে কি? হেম্পশ্বায়াৰ এইটো ক্ৰছ মানে ক্ৰছ। তাৰপিছত আপুনি ইয়াতে ধৰি লওক খাচী থৈছে আৰু লগতে ব্ৰিডিং ফাৰ্মো কৰিব তাৰমানে পোৱালিখিনি হয় জানো? তো এতিয়া আপোনাৰ লগতে লগতে ছাগলীও পালন কৰি আছে আৰু দেখিলোঁ আপোনাৰ এইফালে কুকুৰা লোকেল কুকুৰা বা দেশী চৰি মানে বহুতখিনি, তো সেইবিলাকো আপুনি ইয়াৰ লগতে পালন কৰি আছে। সেইখিনি ক্ষেত্ৰত কিবা অসুবিধা হয় নেকি? অসুবিধা মানে বিশেষ তেনেকৈ একো নাই, মানে খালি আৰু এইটো বেমাৰটো আহে যে ৰাণী ক্ষেত্ৰত সেই বেমাৰটোৰ কাৰণে খুব সাৱধান অৱলম্বন কৰিবলগীয়া হয়। মানে ধৰক আমাৰ ভিতৰলৈ সোমাওঁতে আমাৰ তাত আগত সেইটো আমি বনাই থৈছোঁ, তাত মানে পটাছ তাতে মানে পানীৰ লগত দি তাতেই মানে আমি হাত ধুই মানে তাতে মানে ধুই মুঠতে ভিতৰলৈ সোমাবলগীয়া হয়। আৰু মাজে মাজে আমি ভেকচিন দিবলগীয়া হৈছে। আৰু এই গাহৰিকো আপোনালোকে ভেকচিন মাৰিছে নেকি? ভেকচিন মাৰিছোঁ। এইটো কিহৰ ভেকচিন দিছে? এইটো ভেকচিনটোৰ নামটো মই পাহৰিছোঁ বাৰু। কিহৰ কাৰণে দিছে? এইটো বেমাৰ নহ'বলৈ কাৰণে। ভেটেৰিনেৰীৰ লগত কিবা কণ্টেক্ট কৰিছে ন? মানে আমি ধৰি লওক যিকোনো মানুহে যদি আমি কোনো ফাৰ্ম এখন খোলোঁ প্ৰথমতে, তো ফাৰ্মখন খুলিলেতো আমি কিবা এটা তাৰ পৰা প্ৰফিট হ'ম বুলিয়ে আমি সেইখন খুলিম নহয় জানো? তো সেই প্ৰফিট হ'বৰ কাৰণে যেতিয়া আমাৰ ফাৰ্মত যদি কিবা বেমাৰ বা ৰোগ দেখা দিয়ে, তো তেতিয়াহ'লেতো আমাৰ অসুবিধা হ'বলগীয়া হয়। তো সেইকাৰণে আমি আগতীয়াকৈ যদি ফাৰ্মখন খোলোতেই যদি আমি ওচৰৰ কি বুলি কয় ভেটেৰিনেৰী ডক্টৰ বা পশু চিকিৎসকৰ লগত আমি কথা পাতি তেখেতলোকৰ পৰামৰ্শমতে যদি কামখিনি কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় মানে কোনো ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু আপোনাৰ কুকুৰাবিলাক আপুনি কি মানে হেৰিকে এই মুকলিকে পালন কৰিছে? লোকেলখিনি মুকলিয়ে আৰু সেইখিনি মুকলিকে কৰে। আৰু তাত খোৱা বোৱা ধৰণৰ কেনেকুৱা কি এই মানে কেতিয়াবা চাউল আৰু মানে কেতিয়াবা মানে ব্ৰইলাৰ দানা এনেকৈ ছটিয়াই দিওঁ আৰু কেতিয়া তেনেকৈ খুব সোনকালে ডাঙৰ হয়। ব্ৰইলাৰ দানাটো খাব পালে মানে লোকেল মুৰ্গীটো খুব সোনকালে মানে ডাঙৰ। এতিয়া আপোনাৰ নিজৰ ফালৰ পৰাতো এইখিনি কৰিছে, আপোনালোকে পোৱালিখিনি আনিছে, আৰু যেতিয়া আপোনাৰ নেক্সট আপোনাৰ যিটো BCPL পৰা পইচা দিছে বুলি কৈছে আপোনাৰ ফাৰ্ম কৰিবৰ কাৰণে, তো তাৰ নেক্সট পোৱালিৰ কাৰণে যিখিনি দিব, তেতিয়া আপোনালোকে আৰু কিমানমান এনেই পোৱালি ইয়াত ভৰোৱাৰ? এইটোতো 100 মানে হেৰি টাৰ্গেট আছিলে, 100 মানে পুহিব লাগে। এতিয়া আমি মানে এইটোত মানে আমি এতিয়া চাব লাগিব 100 ভৰাব পৰা আমাৰ ব্যৱস্থাটো আছে নাই। যেতিয়া 100 যদি কৰিব পাৰোঁ, তাৰ পোৱালিৰ কাৰণে থাকিব আৰু মাংসৰ কাৰণে থাকিব। হয়, আপোনালোকে দেখিলে যে তেখেতে এই খুৰাজনে এই ফাৰ্মখন নতুনকৈ ষ্টাৰ্ট কৰিছে, আৰু কিন্তু তেখেতৰ এনে আৰু ফাৰ্ম আছে, সেইবিলাক আপোনালোকে মই অলপ ভিতৰত দেখাই দিম। কিন্তু তেখেতে
এতিয়া বৰ্তমান এই ফাৰ্মকেইখনত ব্ৰইলাৰ নাই বৰ্তমান, সেইকাৰণে মই আপোনালোকক দেখুওৱা নাই। ইয়াতে আপোনাৰ গাহৰি ষ্টাৰ্ট কৰিছে আপোনাৰ 4-5 মাহ হৈ গ'ল বুলি জনাইছে। আৰু তেখেতে ইমান ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো যে এইখিনি কৰি মানে আমাৰ যি যুৱ প্ৰজন্মক অলপ মানে উৎসাহ দিয়াৰ চেষ্টা কৰিছে, লগতে কেনেকুৱা ধৰণে মানে যে ফাৰ্মিঙৰ পৰাও যে মানে মানুহে স্বাৱলম্বী হ'ব পাৰে তাৰে মানে প্ৰমাণ হিচাপে মানে দেখাব বিচাৰিছে যে ভৱিষ্যত প্ৰজন্মক মানে এনেকুৱা কৰিও যে মানুহে অকল চাকৰি লাগি নাথাকে, এইবিলাক ফাৰ্মিঙৰ লগত লাগি যে মানুহে উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰে তেখেতে বহুত চেষ্টা কৰিছে। আৰু তেখেতৰ এই ফাৰ্মখনত নতুনকৈ পোৱালি আহিব আৰু এই কিমান মাহমান লাগিব, 2 মাহমান লাগিব। এই 2 মাহমানৰ পিছত তেখেতে আৰু পোৱালি আৰু যেতিয়া আহিব মানে পোৱালি আহিব তেতিয়াও মই এবাৰ আহিম খুৰাৰ ওচৰলৈ, ইয়াত আপোনালোকক দেখুৱাম যে কিমান পোৱালি আনিলে, কেনেকৈ ধৰণে চলি আছে বা কি পোৱালি দিছেনে, সকলোখিনি মই আপোনালোকক আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিম। তো আজি বৰ্তমান মই মোৰ এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু আমাৰ এই খুৰাজনলৈ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে যে আমাক ইমানখিনি সময়ো দিলে, তেখেতৰ এই অলপ ইমান বিজি মানে ভিডিঅ' মানে কি বুলি কয় ব্যস্ত সময়ৰ পৰা আৰু তেখেতে জনাব তেখেতে যে ইমানখিনি কৰি আছে তাৰ বাবে মই তেখেতক মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যে তেখেতে যাতে মানে তেখেতৰ এই ফাৰ্মখনৰ পৰা আগুৱাই নি ভৱিষ্যত প্ৰজন্মক যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে যেন এজন আদৰ্শ পুৰুষ বা আদৰ্শ মানে স্থান হৈ যায়, হ'ব পাৰে তাৰে কামনা কৰিছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ।